নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা বিশেষ কাৰণত ব্লগ আহিলোঁ, কিয়নো আমি প্ৰথমতে হিমাচল প্ৰদেশত আছিলোঁ আৰু এতিয়া মোৰ হাজবেণ্ডে তেওঁৰ অফিচ চেঞ্জ কৰিছে, ইন্দোৰলৈ চেঞ্জ কৰিছে। গতিকে আমি হিমাচলৰ পৰা ইন্দোৰলৈ যাম। আজি কাইলৈ আমাৰ ট্ৰেইন আছে 4:30 বজাত। এতিয়া আমি চণ্ডীগড় আহিলোঁ, আমি তাত ৰুম খালী কৰি দিলোঁ। চণ্ডীগড় আহি পেলাই এয়া হোটেল এখন ল'লোহি। ইয়াত দেখিছে, এটা হোটেল এখন লৈছোঁ, মানে ইয়াৰ এজন ফ্ৰেণ্ড থাকে, এওঁ আৰু মই তাত থাকিমগৈ। আৰু মা দেউতা ইয়াত, তেওঁ ৰুমটো যিহেতু দুটা ৰুম অলপ সৰু হয়, সেইটো কাৰণে মাকে দেউতাকে হোটেলতে ৰখাম। গতিকে এইটো ৰুমটো আমি লৈ ল'লোঁ। তাৰপিছত আজি আমাৰ প্লেন আছে, ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে, বেহনাদি ধাবা। একচুৱেলি তাত কি হয়, 99 ৰুপিছত আনলিমিটেড থালি পায়, মানে বুফে হয় আৰু তাত নিজে লৈ খাব পাৰি, কিন্তু খানা কেতিয়াও ৱেষ্ট কৰিব নোৱাৰি। গতিকে আমি দেখুৱাই থাকিম আৰু ব'লক মোৰ লগত ব্লগটোৰ মাজলৈ লৈ যাওঁ। এতিয়া লগৰটোৰ ঘৰলৈ আহি আছোঁ। তাহাঁতৰ কলনী এৰিয়া হয়, চণ্ডীগড় মেইন টাউনতে মহালি কয়, ইয়াত থাকে। তেওঁলোকৰ বিল্ডিংটো হয়, তেওঁলোক 3rd ফ্ল'ৰত থাকে। এয়া কাম কৰি আছে, এইফালে আছে। হাই কৈ দিয়া। আগতে মোৰ ব্লগত দেখিছিলে, আমাৰ ঘৰলৈ যে গৈছিলে। আমাৰ এই পোৱালীয়ে মোবাইল চলাই আছে, আমি ইয়াতে থাকিলোঁ। এতিয়া পোৱালীৰ বিচনা অৱস্থা নাইকিয়া কৰি থৈছে। আমি এতিয়া খাবলৈ আহিছোঁ। এখন চণ্ডীগড়ৰে হয়, মহালি। ইয়াত বাফে ছিষ্টেম হয়। ইয়াত বেহনা দি ধাবা, ইয়াত 99 ৰুপিছত আপোনালোকে যি খায় তাকে খাব পাৰিব। অনলি 99 ৰুপিজ। মই আপোনালোকক বাফেখন দেখুৱাই দিছোঁ, ৰ'ব। চণ্ডীগড় মহালি। ফেজ কিমান? 6 ন? ফেজ 5 এইখন হয়। এখন বেহনা দি ধাবা আছে। খানা পূৰা যিমান খাব পাৰে সিমান খাব পাৰিব। যদি ৱেষ্ট হয় 100 টকা ফাইন ভৰিব লাগিব। দেখিছেনে? হ'ব, সেইবোৰ বাদ দেচোন। যিমান খায় সিমান ল'ব পাৰিব, বুফেট হয়। এয়া দেখিছেনে, ইয়াত আছে কাৰী পকৰা, চলে আৰু মটৰ পনীৰ, ৰাজমাহ আছে, আৰু ইয়াত চাওমিন, ইয়াত দাল মাখনি, আৰু এয়া এটা মিঠা দিছে আৰু চালাড। থাৰখনত ল'বলৈ জেগা নাই, মানে প্ৰথমতে লৈ ল'ব লাগে। এতিয়া আমি খাই বৈ আহি এই লগৰটোৰ ঘৰৰ ওচৰতে এখন পাৰ্ক আছে, এই পাৰ্কত আমি খোজকাঢ়িবলৈ আহিলোঁ। এয়া ধুনীয়াখন পাৰ্ক, 4 চাইডে। এতিয়া পাৰ্কত খোজকাঢ়ি লৈ আমি ৰুমলৈ যাম। এই পোৱালি নাযায়, পোৱালীক গাড়ী চলাই থাকিব লাগে। দে হা ইফালে যোৱা এনিদা, ইফালে দি দিয়া, সেইটো চলক। এই জিম কৰা বস্তু সি ইয়ালৈ ডাইৰেক্ট গুচি আহিছে। ট্ৰেইনত উঠিলোঁ ইন্দোৰ যাবলৈ চণ্ডীগড়ৰ পৰা। এতিয়া আজি 4:30 বজাত ট্ৰেইন আছে, আৰু কাইলৈ গৈ পেলাই আমি পামগৈ 3:30 বজাত। হয়তো আমি কাইলৈ হোটেলত থাকিব লগা হ'ব পাৰে, কাৰণ আমাৰ চামান তাহাঁতি চিফ্ট কৰিব তালৈ, পৰহিলৈ পাবগৈ বুলিহে কৈছে। এতিয়া আজি 20 তাৰিখ হৈছে, কাইলৈ 22 তাৰিখেহে আমাৰ বস্তুখিনি পাবগৈ বুলি কৈছে। গতিকে আমি এতিয়া ট্ৰেইনত উঠিলোঁ। আমাৰ কি হ'ল, আমাৰ অতি লৰালৰিকৈ আমাৰ 3 দিনৰ ভিতৰত টিকেট কাটিব লগা হ'ল। আৰু এই চণ্ডীগড়ৰ পৰা যিখন ট্ৰেইন যায় সেইখন অকল উইকলি যায়, শুক্ৰবাৰ। সেইটো কাৰণে আমি AC টিকেট নাপালোঁ, সেইটো কাৰণে আমি শ্লিপাৰত যাব লগা হ'ল। ইয়াত ইমানেই গৰম পৰিছে, মানে খাৰাপ হৈ গৈছে হালত। আপোনাৰ এতিয়া যাব 4:30 বজাত ট্ৰেইনখন, আৰু দেখুৱাই থাকিম। আৰু ট্ৰেইনত ভিডিঅ' নকৰোঁ, আৰু তাত গৈ পেলাই দেখুৱাই থাকিম। তেনেদৰে আমি শ্বিফ্ট হ'লোগৈ। ল'লোঁ
খালি এয়া খুলিছোঁ, এয়া ভাত দিছে, শুকান চব্জি দিছে আৰু দাইল দিছে, আচাৰ দিছে, ৰুটি দিছে, এয়া চালাড দিছে। এতিয়া আমি খাই লওঁ। কালি আহি এতিয়া আমি 3:30 হোৱা নাই, 3:15 আমি ইন্দোৰ ষ্টেচন পালোহি। যোনটো মই কালি কৈছিলোঁৱে আমাৰ কুৰিয়াৰ বস্তুখিনি কাইলৈ পাবহি, ঠিক আছে। গতিকে আমিতো এতিয়া তালৈ যাব নোৱাৰোঁ, আমাৰ ৰুমটো লৈ থোৱা আছে, কিন্তু একো দিয়া নাই। ফাৰ্ণিচাৰ নামত তেওঁলোকে আমাক এটা আলমাৰি দিছে আৰু একোতো দিয়া নাই, বাকী আমাৰ লগতো চব লৈ আহিছোঁ। গতিকে আমি এতিয়া ৰুম দুটা ল'বলগীয়া হ'ল। দুটা ৰুম লৈছোঁ ইন্দোৰ ষ্টেচনৰ কাষতে আৰু বাছ ষ্টেণ্ড লগতে আছে। ইয়াতে ৰুম লৈ ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আমি খাই বৈ লওঁগৈ। খানাটো খাই লৈ পেলাই কাইলৈ আমি তালৈ যাম। তাৰ ঘৰবোৰ কেনেকৈ সজালোঁ আপোনালোকক দেখুৱাই থাকিম। এতিয়া আমি খানা পিনা খাই লওঁগৈ। কালি আমি আজিও থাকিব লগা হ'ল, আমাৰ কুৰিয়াৰ ছাৰ্ভিচটো নাপালেহি। এতিয়া আমি আজি খানা ইয়াত নিজে অৰ্ডাৰ দি বনাইছোঁ। কাৰণ ইয়াত খানা ইমানেই জ্বলা মানে। আজি আমি এতিয়া এই চিকেন কাৰী দিছোঁ আৰু মাহঁতেতো চিকেন নাখায় ন, মাহঁতলৈ আমি ডাল দিছোঁ। এতিয়া এই হোটেল ৰেষ্টুৰেণ্টখনতে ইয়াত আমি খাই লওঁ। ৰেষ্টুৰেণ্টখন এয়া চিকেন কাৰী দিছিলোঁ ইয়াতে, ইয়াত ডাল দিছিলোঁ ইয়াতে, এই ৰাইচ এনেদৰে পিঁয়াজ চিয়াজ দি লৈছে। এতিয়া আমি খাই লওঁ। এয়া কালি আমি আহি পেলাই ক'ত পালোহি দেখিছেনে? এয়া আমি পালোহি আহমেদাবাদ। আৰু আহমেদাবাদৰ পৰা আমি এয়া অৰূপৰ ঘৰলৈ আহিছোঁ। একচুৱেলি আমাৰ কুৰিয়াৰ পোৱাহিয়ে নাই, সেইটো কাৰণে আমি তাত 2 দিন হোটেলত থাকিলোঁ। তাৰপাছত আমি ইয়াত আহমেদাবাদ পালোহি। আৰু আমাৰ ল'ৰায়ে, অৰূপৰ ল'ৰাটোক মানে জন্মৰ পৰা দেখাই নাই আৰু প্ৰথম দেখিছে। এয়া আমি ইহঁতৰ ভিতৰখন দেখাই লওঁ প্ৰথমতে। ভিতৰখনত সোমাই গৈছোঁ। এয়া ই ডিউটিৰ পৰা আহিছে। হাই কৰি দিয়া আকৌ। এয়া ফটো মাৰিছে নাতিনীয়েকৰ লগত। সিহঁতৰ এখন ঘৰখন ল'ৰা একদম গোটেই অৱস্থা নাইকিয়া কৰি থৈছে। এতিয়া আমি ফটো চটোবোৰ মাৰি লওঁ ইহঁতৰ ঘৰত। ইয়াত ইমানেই গৰম নহয়, ক'তো ওলাই যাবলৈ সুবিধা নাই। এয়া ককায়েক ভায়েকৰ খেলনা, 2.5 বছৰ মূৰত লগ পাইছে। দুটাই আজিলৈকে ইটোৱে সিটোক লগেই পোৱা নাই। मली जैसे गांधीनगर की ट्रेन पकड़वानी। हाँ, गांधीनगर से। এয়া 8টা বাজিছে ইয়াত। এতিয়াও পোহৰ হৈয়ে আছে অলপ দেৰি। আৰু ইয়াত 8টা বজাৰ আগত ওলাই আহিবই নোৱাৰি, ইমানেই গৰম। ইয়াত 46-45 লাগি আছে। আমি ক'তো ফুৰিবলৈ যোৱাৰ কথা চিন্তাই কৰা নাই। এনেই এতিয়া অকণমান খোজকাঢ়িব আহিছোঁ ইয়াৰ গলিত। পূজা চাইডে ফালে আকৌ এয়া পোৱালি, মাও আহিছে আৰু 2জন মতা মানুহ পাকঘৰত লাগিছে আজি। আমি গৈ আহি লওঁগৈ। এয়া আমি আহি পেলাই জুচ খালোঁহি, মেংগ' জুচ খালোঁ। এই পোৱালীক 2টা ফ্ৰুটি কিনি দিছোঁ, ইহঁত 2টাই ফ্ৰুটি খাই আছে। আমি মেংগ' জুচ খাইছোঁ। বহুত গৰম হয় ইয়াত, বহুত গৰম। আমি এই জাষ্ট নতুন ঘৰটোত প্ৰৱেশ কৰিছোঁহি। এতিয়া আমাৰ বস্তু একোৱে শান্তিত লগোৱা নাই। তেওঁ কালি ৰাতি ডিউটি গুচি গ'ল, বস্তু অহাৰ পিছত 3টা বজাত ডিউটি গুচি গ'ল। আকৌ ৰাতি আহি 11টা বজাত পাইছেহি। আকৌ ৰাতিপুৱা তেওঁ এতিয়া 9টা বজাত গুচি গৈছে। আমি এইমাত্ৰ সোমাইছোঁহি। আমাৰ এই বস্তুবোৰ এইখিনি এনেকৈ আছে। মই আপোনালোকক ৰুমকেইটা দেখুৱাই দিছোঁ।
এইটো আমাৰ হলটো হয়, এইটো 1 BHK। ইয়াত ঘৰ বিচাৰি পাবলৈ বহুত দিগদাৰ হয়। এইবোৰ দেখিছেনে, বস্তু য'তে ত'তে কুৰিয়াৰ অনা বস্তু য'তে ত'তে পৰি আছে। এইবোৰ মেট্ৰেছ চেট্ৰেছ এইবোৰ চব এনেদৰে পৰি আছে। এইখিনি বস্তুখিনি এনেদৰে পৰি আছে। এইখিনি ফ্ৰিজটো জাষ্ট ফিটিং কৰি থোৱা হৈছে। তাৰপিছতে এইটো বেলকনি হয়, এইটো বেলকনি। তাৰপিছতে এইফালে এটা বাথৰুম দি থৈছে, এটা বাথৰুম। দুইফালৰ পৰা বাথৰুমলৈ আহিব পাৰি। এইখন বাহিৰখন হয় ছ'চাইটিখন, কলনীখন। তাৰপিছতে এয়া আহি পেলাই এইটো হল ৰুম হয় এইটো। এইটো আমাৰ বেডৰুম হ'ব। এইটো বস্তুখিনি একো চিজিলেই লগোৱা নাই। এইখিনিখন ডাঙৰ এখন খিৰিকী দি থৈছে, এইখিনি বস্তুখিনি গোটেইখিনি। তাৰপিছতে এইটো কিটচেনটো হয়, এইটো কিটচেনটো। ইয়াতে ফ্ৰিজ ত্ৰিজ এইবোৰ চব চাব লাগিব। এইটো ৱাশ্বিং মেচিনটো এনেকৈ থৈ দিয়া আছে। তাৰপিছতে এইফালে আহি পেলাই এটা এইটো দিছে, এইটো বাথৰুম টাইপ দিছে। মানে ইয়াত লেট্ৰিনৰ চিষ্টেমটো নাই খোলা, বাথৰুম ইয়াত ৱাশ্বিং মেচিনটো ৰাখিব লাগিব। গতিকে মই আপোনালোকক ঘৰখিনি দেখুৱালোঁ। মই পিছত কেনেদৰে চিজিল কৰিলোঁ, কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ মোৰ চণ্ডীগড়, ইন্দোৰ আৰু গুজৰাটৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।